বাঘ হাজৰিকা জাগৰণ মঞ্চৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত দেওবাৰে উদযাপন কৰা হয় হজৰত আজান পীৰ চাহাবৰ স্মৃতি দিৱস। এই উপলক্ষে শিৱসাগৰ প্ৰেছ ক্লাবত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অনুষ্ঠানত জিকিৰ সাধনা বঁটা প্ৰদান কৰা হয় বিশিষ্ট লোকশিল্পী পদ্মবায়নক। আজান পীৰ চাহাবৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি সাম্প্ৰতিক প্ৰেক্ষাপটত জিকিৰ জাৰি গীতৰ ভূমিকা শীৰ্ষক বক্তৃতা প্ৰদান কৰে শিক্ষাবিদ তুফেল জিলানীয়ে। বাঘ হাজৰিকাৰ চৰিত্ৰক বৰ্তমান বহুতে মানি ল'ব নোৱাৰাটো দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে। তেওঁ ভাষণ প্ৰসংগত বীৰ লাচিত বৰফুকন, বাঘ হাজৰিকা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, আজান ফকীৰ চাহাব আদি মনীষীসকলৰ বিষয়ে তৰুণ প্ৰজন্মক অৱগত কৰোৱাটো অতি প্ৰয়োজন বুলি দোহাৰে। অনুষ্ঠানত লেখক শামছুল বাৰিকসহ কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত সৰাগুৰিৰ সুৰ নামৰ এখন স্মৃতি গ্ৰন্থও উন্মোচন কৰা হয়। অসমৰ অন্যতম স্বাভিমানী নেতা, অসমৰ জাতীয় জীৱনৰ অন্যতম বীৰ পুৰুষ, বাঘ হাজৰিকাৰ নামেৰে গঠিত বাঘ হাজৰিকাৰ জাগৰণ মঞ্চৰ শিৱসাগৰ জিলা সমিতিয়ে আজি দ্বিতীয়বাৰৰ কাৰণে অসমৰ সমন্বয়ৰ প্ৰতীকস্বৰূপ আজান পীৰ চাহেবৰ স্মৃতি দিৱস আয়োজন কৰিছে। আজিৰ অনুষ্ঠানৰ শুভাৰম্ভ হয় পতাকা উত্তোলনেৰে। পতাকা উত্তোলন কৰে জিলা সভাপতি আতিকুৰ ৰহমানে। তাৰ পিছতে পৰম্পৰাগত ৰীতি অনুসৰি কেৰাত পাঠ হয়। কেৰাত পাঠৰ পাছতেই বাবুল আলী আৰু তেওঁৰ সংগীবৃন্দই জিকিৰ গীত পৰিৱেশন কৰে। এই অনাতাঁৰ শিল্পীগৰাকীৰ জিকিৰ গীতে আজি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে আৰু আজি অনুষ্ঠিত হোৱা এই দিনজোৰা কাৰ্যসূচীৰ অন্যতম কাৰ্যসূচী ৰূপে সাম্প্ৰতিক প্ৰেক্ষাপটত জাৰি আৰু জিকিৰ গীতৰ প্ৰাসংগিকতা সম্পৰ্কে আলোচনা হয়। এই অনুষ্ঠানটো উদ্বোধন কৰে শিৱসাগৰ জিলাৰ সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক কমলজ্যোতি গগৈয়ে তেখেতৰ বক্তব্যত অসমৰ সমন্বয়, অসমৰ সমাজ জীৱনৰ ইতিহাস সম্পৰ্কে বহুকেইটা গুৰুত্বপূৰ্ণ কথা কৈ যায় আৰু বিশেষভাৱে লক্ষণীয় যে আজিৰ নিৰ্দিষ্ট বক্তা অসমৰ বিশিষ্ট লেখক শিক্ষাবিদ তুফেল জিলানীয়ে জিকিৰ আৰু জাৰি গীতত কেনেকৈ সমন্বয়ৰ প্ৰতিচ্ছবি প্ৰতিফলিত হৈছে, কেনেকৈ যুগ যুগ ধৰি জিকিৰ আৰু জাৰি গীতে অসমীয়া জাতিক উদ্বুদ্ধ কৰি আহিছে এই সম্পৰ্কে তথ্য সমৃদ্ধ বক্তৃতা আগবঢ়ায় আৰু এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি পূৰ্বৰ দৰে এইবাৰো সৰাগুৰিৰ সুৰ নামৰ এখন স্মৃতিগ্ৰন্থ প্ৰকাশ পাইছে। নজিউল্লাহ হাজৰিকা আৰু মুক্তাব হুছেইনৰ সম্পাদনাত প্ৰকাশ পোৱা এই স্মৃতিগ্ৰন্থখনেও আজিৰ সভাত এটা নতুন মাত্ৰা পাইছে বুলি আমি ভাবিছোঁ। স্মৃতিগ্ৰন্থখন উদ্বোধন কৰিছে শিৱসাগৰ বিশিষ্ট শিক্ষাবিদ হাছনাৰা বেগমে আৰু আপোনালোকে জানি সুখী হ'ব যে এইবাৰ আমি শিৱসাগৰ জিলা সমিতিয়ে অসমৰ এগৰাকী বিশিষ্ট লোকশিল্পী পদ্মবায়নক জিকিৰ সাধনা বঁটা প্ৰদান কৰিছোঁ আৰু এই গোটেই অনুষ্ঠানটিত সদাশয় ৰাইজৰ উপস্থিতিয়ে বাঘ হাজৰিকা জাগৰণ মঞ্চৰ শিৱসাগৰ জিলা সমিতিক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। শিৱসাগৰৰ পৰা মামু বেগমৰ ৰিপৰ্ট UNE।